আমাৰ গাঁৱৰ তিনিআলিত এজোপা বৰগছ আছে। সেয়া আজি 2-3 বছৰমান আগৰ কথা। আমি মহিৰাম দাইটিৰ দোকানতে 3-4জনমান বন্ধু লগ হৈ সদায় কেৰম খেলোঁ। তেতিয়া আমি প্ৰায় সন্ধিয়া এটা মাত শুনিবলৈ পাইছিলোঁ। কেক্কু কেক্কু এনেকুৱা ধৰণৰ মাত। সদায় শুনি থকা এই মাতটো আমি বিশেষ গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু আজি প্ৰায় এবছৰমান আগতে আমাৰ গাঁৱৰ ৰাস্তাটো পকীকৰণ হ'ব ধৰিলে। গাঁৱৰ ৰাইজেও ভালেই পালে, কাৰণ এতিয়াৰে পৰা আৰু বোকা পানী খচি ল'ৰা-ছোৱালীখিনি আৰু স্কুললৈ বা কলেজলৈ যাব নালাগে। ৰাস্তা বনোৱা শ্ৰমিকসকল আছিল বহিৰাগত। ৰাস্তা বনাই শ্ৰমিকসকল গুচি গ'ল। আমিও ৰাস্তাটো পাই আনন্দত আপোন পহৰা হ'লোঁ। কিন্তু কিছুদিন পিছতহে মন কৰিলোঁ যে আমাৰ গাঁৱৰ বৰগছজোপাৰ পৰা সদায় শুনি থকা সেই চিৰ পৰিচিত কেকু কেকু মাতখিনি নোহোৱা হৈ গ'ল। লাহে লাহে কথা এষাৰ আমাৰ সকলোৰে কাণত পৰিল যে ৰাস্তাৰ শ্ৰমিক দুজন মানুহেনো এদিন দুপৰ ৰাতি বৰগছজোপাৰ পৰা নামি অহা আমাৰ মহিৰাম দাইটিৰ ভতিজাকে দেখিছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এম কভাৰেজ ইউটিউব চেনেললৈ। ওপৰৰ বৰ্ণনাৰ পৰা আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। আজিৰ ভিডিঅ'ৰ বিষয়বস্তুটো হ'ল বন্যপ্ৰাণীৰ চোৰাং বেহাৰ অন্যতম কেকু সাপৰ চোৰাং বেহা। আহকচোন এই বিষয়ে আলোচনা কৰোঁ। সততে নিউজ চেনেলবিলাকত এটা বাতৰি সম্প্ৰচাৰিত হোৱা দেখা যায় যে অমুক ঠাইত পুলিচে চোৰাং কেকু সাপৰ বেপাৰীক গ্ৰেপ্তাৰ কৰিছে, তমুক ঠাইত চোৰাং কেকু সাপৰ বেপাৰীক আৰক্ষীয়ে কৰায়ত্ব কৰিছে। অৱশ্যে তেওঁলোকৰ কি শাস্তি হয় সেয়া আমি সাধাৰণ জনতাই কেতিয়াও গম নাপাওঁ। এই বিশেষ প্ৰজাতিৰ প্ৰাণীবিধ, যাৰ বৈজ্ঞানিক নাম হ'ল টকে গেকু, অসমীয়াত ইয়াক কোৱা হয় কেকু সাপ। এইবিধ প্ৰাণী এছিয়া মহাদেশকে আদি কৰি পেচিফিক আইলেণ্ডত পোৱা যায়। এছিয়া মহাদেশৰ বিশেষকৈ ভাৰত, ভূটান, নেপাল, বাংলাদেশ তথা ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াত এবিধ প্ৰাণীক পোৱা যায়। ছালত ৰঙা ৰঙৰ ফুটুকা ফুটুকিৰে শুৱনি কেকু সাপ সাধাৰণতে 35 চেণ্টিমিটাৰমান দীঘল তথা জেঠীৰ দৰে হয় দেখিবলৈ। আপুনি জানি আচৰিত হ'ব যে চোৰাং বজাৰত এইবিধ প্ৰাণীৰ মূল্য প্ৰায় 20 কোটি টকা। কিন্তু দেখিবলৈ সাধাৰণ যেন লগা এই প্ৰাণীবিধৰ কিয়নো ইমান দাম আপুনি জানেনে? এইবিধ প্ৰাণীৰ ইমান দাম হোৱা প্ৰধান কাৰণটোৱে হ'ল চাহিদা অনুপাতে ইয়াৰ ইমান যোগান নাই, গতিকে ইয়াৰ দাম বৃদ্ধি হোৱাটো স্বাভাৱিক। কিন্তু আপুনি জানি আচৰিত হ'ব যে ইয়াৰ পৰা কোনো ধৰণৰ ৰকেটৰ ইঞ্জিন নাইবা অদ্ভুত কিবা এটা বনোৱা নহয়, নাইবা বিশেষ কিবা কামতো নাহে। এই ব্যৱসায় তিষ্ঠি আছে কেৱল মাত্ৰ আধুনিক ধনী মানুহৰ আওপুৰণি অন্ধবিশ্বাসৰ বাবে। কিয়নো ছাউথ ইষ্ট এছিয়াত এই কেকু সাপক কেৱল মাত্ৰ সৌভাগ্যৰ প্ৰতীক ভাবিয়ে হত্যা কৰি শুকুৱাই ঘৰত ফুলদানিৰ দৰে সজাই থয়। ভাবকচোন মানুহৰ কি মানসিকতা আজিও বিজ্ঞানৰ যুগত। এছিয়াৰ কেতবোৰ দেশত দৰৱ বনাবৰ বাবে এইবিধ প্ৰাণীক হত্যা কৰা হয়। বিশ্বাস কৰা হয় যে কেকু সাপৰ পৰা তৈয়াৰ কৰা ঔষধ সেৱনে কিডনী তথা হাওঁফাওঁ মজবুত কৰে। কিন্তু মানুহ জাতিৰ কি যে বিড়ম্বনা। কিডনী হাওঁফাওঁ সবল কৰিবলৈ তেখেতসকলে কেকু সাপৰ পৰা বনোৱা দৰৱ খাব, কিন্তু কিডনী হাওঁফাওঁ বচাবলৈ তেওঁলোকে মদ্যপান বা চিগাৰেট এৰিব নোৱাৰে। আকৌ ফেশ্বন ইণ্ডাষ্ট্ৰীত বিশ্বাস কৰা হয় যে এইবিধ প্ৰাণীৰ তেল হেনো ছালত লগালে ছাল ধুনীয়া হয়। নিজৰ ছালটো ধুনীয়া কৰিবলৈ এবিধ প্ৰাণীক হত্যা কৰে। আকৌ বাদুলি খাই বিশ্বক কৰোণাৰ উপহাৰ দিয়া চীন দেশত আকৌ এইবিধ সাপৰ পৰা মদ প্ৰস্তুত কৰা হয় আৰু সেই মদ তেওঁলোকে আটাই সেৱন কৰে। সৃষ্টিকৰ্তাই মাত্ৰ এটাই ভুল কৰিলে, সেইটো হ'ল বিশ্বত চাইনা নামৰ দেশখনৰ সৃষ্টি কৰি। আৰুনো কি ক'ম, মানুহৰ অন্ধবিশ্বাস তথা টকাৰ লোভত কেকু সাপক বিলুপ্তিৰ দিশে ঠেলি দিছে। আইন কানুন বহুত আছে, কিন্তু হুৰুঙাৰে চব হাৰি যায়, কিয়নো আমি সাধাৰণ জনতা, আমাৰ হাতত একো উপায় নাই। যেতিয়ালৈকে আমি এই বন্যপ্ৰাণীবোৰক সুৰক্ষিত কৰিব নোৱাৰোঁ, তেতিয়ালৈকে নিজকে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে গৌৰৱ কৰি একো লাভ নাই। গতিকে ভিউৱাৰ্ছ, আপোনালোকে আমাৰ আজিৰ এই প্ৰতিবেদনটো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি আমাক উৎসাহ প্ৰদান কৰিব বুলি আশা থাকিল। ধন্যবাদ।